ফাইনেলি চাৰ্জাৰডালো আহি গ'ল আৰু এতিয়া আনবক্সিং কৰোঁ চাৰ্জাৰডাল। চাৰ্জাৰ কি সেগলা স্টিকার দিয়া না নাকি স্টিকার না দেখলা কিবা কিতাপ পানি আছে এতে আৰু এটা লেছে চাৰ্জাৰ লগাই দিওঁ টাইপ সি লগাই দিওঁ এতিয়া চাৰ্জাৰ লগাই দিছোঁ গাইজ আৰু এতিয়া 3, 2, 1 pasti পাই গৈছে হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে। এইটো আপোনাৰ টাইটেলত থাম্বনেইল চেনেল পাইছে যদি ভিডিঅ'টো কেনেকুৱা হ'ব গাইজ। আজি মই মানে এতিয়া বৰ্তমান মই কলেজত যাওঁ। কলেজ যেতিয়া ছুটি হ'ব তাৰপিছত যাম মই আইফোনটোত টেম্পাৰ লগাব। টেম্পাৰ আৰু কভাৰ কিনিছে আপোনালোকে চাই থাকক। আৰু গাইজ আজি ফাৰ্ষ্ট টাইম মোবাইলটো মই মানে কলেজত নিম। অলপ কিবা বেলেগো লাগিছিল মানে মন চন। আৰু গাইজ মই এতিয়া অকল যাই আছোঁ কলেজলৈকে। আজি কোনো অকলে যাই আছোঁ। গাইজ কলেজ ছুটি হৈ গ'ল, প্ৰায় 7টা ক্লাছ কৰিলে। আৰু গাইজ 2:45 হৈছে, এতিয়া কলেজ ছুটি হৈছে। আৰু এতিয়া আমি মানে টেম্পাৰ লগাই আহোঁ মোবাইলত। আৰু গাইজ মই এতিয়া মোৰ বন্ধু চাহিলৰ লগত যাই আছোঁ। আৰু গাইজ বাজাৰ ইণ্ডিয়াৰ সন্মুখতে হয় এইখন দোকান, এইখনত লগাম। ৰঙীয়া বাজাৰ ইণ্ডিয়াৰ সন্মুখতে হয়। এতিয়া মোবাইল লগাই আছে টেম্পাৰ, আগে চাফা কৰি লৈছে। টেম্পাৰ লগোৱা হৈ গ'ল। টেম্পাৰ লগাই ল'লোঁ আৰু কভাৰ ইয়াত মানে বহুত দামী দামী কভাৰ আছে। ইমান দামী কভাৰ নহয়, অলপ কম দামী কভাৰ দিছোঁ। চাই ওলাইছিলোঁ মোৰ লগত আৰু এতিয়া কি গৈছিলোঁ কভাৰ লগাই ল'লোঁ। কভাৰ আৰু টেম্পাৰ লগাই আহিলোঁ। আৰু আজি ব্লগটো সিমান আৰু ভাল নহ'ল, মানে যিখিনি কৰিম বুলি ভাবিছিলোঁ সেইখিনি কৰিব নোৱাৰিলোঁ, কাৰণ কলেজ আছিল। আৰু সেই আৰু মানে দেখাব নোৱাৰিলোঁ। টাউনত মানে ব্লগ কৰিব অলপ মানে ব্লগ বনাব লাগিলে টাউনৰ মাজত মিলিয়ন মানুহ থাকে। তো গাইজ ভিডিঅ'টো এইখিনিয়ে বাই।